Hello everyone, welcome back to our YouTube channel. তো আজি অলপমান ৰাতিপুৱাতে উঠিছোঁ মানে অইনদিনাতকৈ ৰাতিপুৱাতে উঠিছোঁ মানে আজি এটা বিশেষ মোৰ কাৰণে বিশেষ একদম কাম আছে মানে কামটো হ'ল কি মই এতিয়া গুৱাহাটীত যাব লাগে গুৱাহাটীত মানে মোৰ আজি SSC পৰীক্ষা আছে চ' সেইকাৰণে আজি ৰাতিপুৱাতে উঠিব লগা হ'ল চ' বিৰাট ঠাণ্ডা দি আছে তথাপিতো উঠিছোঁ আৰু কিবাকৈ পৰীক্ষা যিহেতু আছে নুঠিলেতো নহ'ব মায়েও জগাই আছিলে তো উঠিলোঁ ফাইনেলি এতিয়া ব্ৰাছ কৰোঁ এতিয়া পূৰা গা চা ধুই ল'লোঁ একদম ৰেডি এতিয়া আমাৰ গাঁৱৰে মন্দিৰ এটা আছে বঢ়িয়া তাতে অলপমান সেৱা চেৱা কৰি আহোঁ ধূপ চুপ চাতি আতি গোটেই লৈছোঁ এতিয়া যাই আছোঁ ব'লক চ' ফাইনেলি মন্দিৰত সেৱা চেৱা কৰা হৈ গ'ল এতিয়া ঘৰত যাই আছোঁ ঘৰত যাই কিনে অলপমান ভাত তাত খাই লওঁ খাই লৈ ওলাওঁ আৰু পৰীক্ষাৰ কাৰণে তো ব'লক A few moments later. 2 hours later. তো গাইজ পৰীক্ষা কেন্দ্ৰ আহি পালোঁ আৰু এইবিলাক চাওক মানুহ চাওক বাপৰে বাপ মানুহ অভাৰ মানুহ গাইজ ইয়াতে পৰীক্ষাত মোৰ আছিল ইকম টাৱাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত তো চাই লওক মানুহ বাপৰে বাপ আৰু আহিয়ে আছে গাইজ মানুহ অজস্ৰ বাপৰে চাওক চাৰিওফালে মানুহে মানুহ দাউৰা দাউৰি কৰি আছে একেবাৰে গাইজ পৰীক্ষা যেন দিবাহে নাপাব এনেহেন মানে চবৰে বাপৰে বাপ গাইজ কালি এনেকৈ মানে পৰীক্ষা চৰীক্ষা চেছ যোৱাতে 6:15 হৈ গ'ল 15 হিচাপতে আৰু তাৰমানে দেৰি হ'ল ৰাতি হ'ল মানে আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'ল মানে কি হ'ল পৰীক্ষাৰ আগৰ পৰা মোৰ মাথাটো মানে এনেকৈ বিষ হৈছে মানে কিয় বা নাজানো একদম মানে পৰীক্ষা চৰীক্ষা দিবা ইচ্ছা নাছিল তথাপিতো আৰু গৈছোঁ এতিয়া দিলোঁ আৰু তথাপিতো আৰু পৰীক্ষা ইমান এটা ভালো নহ'ল মানে আৰু উপায় নাই তথাপিতো যি হ'ল বুলি ভাবি সেইবাবে পৰীক্ষা চৰীক্ষা চেছ কৰি আহি কিনে তাতে গাড়ীত আহি যি বাজে মই মানে চিটটোত এনেকৈ মুখটো হালে দি কিনে চিটটোত মানে চকুৰ দুটা মুজি আৰু ডাইৰেক্ট এনেকৈ আছোঁ আৰু শান্তি অলপমান মাথাটো ভাল লাগছে মানুহৰ মাজৰ পৰা ওলাই আহিলোঁ চ' তাৰে পিছত মানে কেতিয়া ঘৰ পালোঁ মই গমেই নাপালোঁ আৰু আহি কিনে কিবাকৈ ড্ৰেছ চেছ চেঞ্জ কৰি অলপমান তাৰপিছত দুটামান ভাত খাইছোঁ গাইজ খাই লৈ ডাইৰেক্ট বাহাৰ দি আছোঁ বাহাৰ চাহাৰ দি আৰু তাৰপিছত পুৱাহে আৰু ডাইৰেক্ট সাৰি পালোঁ ভালকৈ তো আজি সৰস্বতী পূজাও তো সৰস্বতী পূজা ক'তো কৰিব যোৱা নাই সৰস্বতী পূজাৰ কাৰণে কি কৰোঁ এনে এটা ভিডিঅ' আহিব আৰু চ' বিশেষ এটা সেই নাই কিন্তু গাইজ চবকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল আৰু গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে যদি ঘূৰক গাইজ গাৰ্লফ্ৰেণ্ডৰ লগত পূৰা বিন্দাছ কিন্তু অলপমান ভালকৈ আৰু সাৱধানে যাতে কাৰো একো বাধা বিঘিনি নহয় ভালদৰে চলক সৰস্বতী পূজা ভালকৈ এনজয় কৰক
বাই বাই।